थामजिसे खालारखालि धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापुरि थानानिफ्राय 15 किल'मिटार जानथायनि सेंगाजान मुंनि जायगायाव आसामनि पन्चायत एबा रुराल डेभेलपमेन्ट बिफाननि मिनिस्टार नब कुमार दले, लखिमपुर लोकसभानि सोद्रोमा प्रधान बरुवा आरो जनाय बियाबनि एमएलए भुवन पेगु आरो बायदि बिफानाव थानाय अफिसारफोरा दावबायफैदों। गाहायै बे ओनसोलाव गोबां बोसोरनि सिगांनिफ्रायनो बुरलुंबुथुर दैमाया साखाथियाव थानाय ओनसोलनि गामि आरो आबाद फोथार बायदिखौ सिलिंखार खालामबोबाय थादों। बेखौ नोजोर बोना GNSM आफाद आरो गोबां गुबुन गुबुन हारिनि माहारियारि आफादफोरा बे जेंनाखौ थाबैनो होबथानांगौ होनना दाबि खालामबोबाय थाबोदों। बेखौ नोजोर बोना बिथांमोना दावबायफैदों। दानिया फै नब कुमार दलेनि फोरमायनाय माखासे नुथाय नायदिनि। আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ অসম চৰকাৰৰ জলসম্পদ বিভাগে আমাৰ এই জোনাই মহকুমাৰ চেঙাজান অঞ্চলৰ যিখিনি কহনীয়া এই কহনীয়াটো প্ৰতিৰোধ কৰাৰ বাবে যথেষ্টখিনি প্ৰয়াস কৰিছে আৰু যি বৰ্তমান প্ৰায় 3.5 কোটিতকৈ অধিক পুঁজি ব্যয় কৰি বৰ্তমান যিখন আঁচনি ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমি পৰিদৰ্শন কৰিলোঁ। খুব সুন্দৰভাৱে কৰিছে আৰু নদীৰ যোনটো সোঁতটো মানে কহনীয়া প্ৰতিৰোধৰ বাবে মূল উদ্দেশ্যটো ইতিমধ্যে যিখিনি এতিয়া পাৰ্কৰ লঞ্চ কৰিছে এতিয়া নদীৰ সুঁতিটো ইতিমধ্যে বাহিৰৰ ফালে গৈছে আৰু আমি আশা ৰাখিছোঁ যে এই আঁচনিখন সম্পূৰ্ণ হ'লে মানে এই সম্পূৰ্ণ দায়িত্ব সুৰক্ষিত হ'ব বুলি আমি আশা ৰাখি সিদ্ধান্ত লওঁ। এতিয়া বৰ্তমান যিখিনি কাম চলি আছে এইটো 3 কোটি টকাৰ আঁচনি আৰু ইয়াৰ উজনি অংশটো এনেধৰণে ঠিক এতিয়া কিছুদিন আগতে 2 কোটি টকা অনুমোদন হৈছে। এই কামখিনি আমি কিছুদিন পিছতে আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। दानिया फै GNSMनि गाहाय नेहाथारि तुलन सनोवालनि फोरमायनाय माखासे नुथाय नायदिनि। ব্ৰহ্মপুত্ৰকে আদি কৰি সকলো নৈ বানপানী গৰাখহনীয়া সমস্যা স্থায়ী সমাধানৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছোঁ। বিশেষকৈ এই নৈপৰীয়া চেঙাজান অঞ্চলত আমি স্থায়ী গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰকো বিভিন্ন মন্ত্ৰালয়ত আমি স্মাৰকপত্ৰ প্ৰদান কৰি অহা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীক আমি ইয়াত গণতান্ত্ৰিক নাগৰিক মঞ্চৰ বিভিন্ন কাৰ্যসূচীত আমি আমন্ত্ৰণ জনাইছোঁ আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীকে ধৰি বিভিন্ন জনপ্ৰতিনিধিসকলকো আমি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাই আমাৰ এই গৰাখহনীয়া ব্ৰহ্মপুত্ৰ গৰাখহনীয়া দিখাই নদী, ডিপি নদী, সকলো লালি নদী সকলো নদীৰ গৰাখহনীয়া স্থায়ী সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ আৰু স্মাৰকপত্ৰৰ যোগেদি বিভিন্ন সময়ত দৃষ্টিগোচৰ কৰি অহা সত্ত্বেও আজিৰ তাৰিখলৈকে নৈপৰীয়া অঞ্চলৰ মাটি ভিত্তি সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত স্থায়ী সমাধানৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। আৰু এই চেঙাজান অঞ্চলতে আজি কেডি গাঁও, বগৰীগুৰি, লেম চাপৰিকে আদি কৰি আজি প্ৰায় 15-20খন গাঁও আজি ব্ৰহ্মপুত্ৰ বুকুত জাগ হ'ল আৰু যোৱা বছৰতো আমি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ৰামদাস আঠৱাল ডাঙৰীয়াক আমি ইয়ালৈ অনা হৈছিলে আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হৈ থকা অৱস্থাত আমি গণতান্ত্ৰিক নাগৰিক মঞ্চৰ কাৰ্যসূচী গ্ৰহণ কৰি তেখেতে গৈ আমি ইয়াত এই চেঙাজানতেই মানে পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিলোঁ আৰু আমাৰ লখিমপুৰ সংসদ সমষ্টিৰ সংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক, ইয়াৰ আগতীয় ৰাণী ডাঙৰীয়ানীক আৰু এই স্থানীয় বিধায়কক সকলো সময়তে এই বিষয়বিলাক আমি অৱগত কৰি অহা হৈছে। তাৰপিছতো আজি দেখিবলৈ পাইছোঁ যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে পকীপায়নৰ ব্যৱস্থা বিভিন্ন সময়ত বিভিন্ন আঁচনি হাতত লৈ ৰূপায়ণ কৰিছে যদিও এই পকীপায়নৰ দ্বাৰা ইয়াৰ স্থায়ী সমাধান আমি দেখিবলৈ পোৱা নাই। আজি কেইবছৰমানৰ আগতে বাহিৰজোনাই বা চেঙাজান ঘাটলৈ 22 কোটি টকা পকীপায়নৰ কাম ৰূপায়ণ কৰিলে যদিও এই কোনো গৰাখহনীয়া ৰোধ নহ'ল, লালি নদী গৰাখহনীয়া ৰোধ নহ'ল আৰু চিমেণ্ট নদী গৰাখহনীয়াও সেইধৰণে 24 কোটি টকাৰ পকীপায়নৰ কাম আজি কেইবাবছৰ ধৰি ৰূপায়ণ কৰি থকা হৈছে যদিও ইয়াৰ সমস্যাৰ সমাধান আজি দেখিবলৈ পোৱা নগ'ল। আৰু চেঙাজানতো আজি দেখিবলৈ পাইছোঁ 3 কোটি টকা চেঙাজান অঞ্চলত পকীপায়নৰ কাম হাতত লৈছে আৰু ৰূপায়ণৰ কাম আৰম্ভ হৈছে আৰু এই অঞ্চলতে আজি অসম চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী নব কুমাৰ দলে ডাঙৰীয়া আৰু লখিমপুৰ সংসদীয় সমষ্টিৰ সংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু জোনাই বিধায়ক ভুৱন পেগু ডাঙৰীয়া আজি পৰিদৰ্শন কৰিছে। কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই, নৈপৰীয়া ৰাইজে আমি সকলোৱে আশ্বস্ত হ'ব পৰা নাই যে পকীপায়নৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কেতিয়াও সম্ভৱ নহয় আৰু এইটো জলসম্পদ বিভাগ, ঠিকাদাৰ আৰু জনপ্ৰতিনিধিসকলৰ নিশ্চয় ইয়াত মানে সোণৰ কণীৰ পৰা হাঁহৰ নিচিনা এতিয়া এই আঁচনিবিলাক সোণৰ কণীৰ পৰা হাঁহৰ নিচিনা পৰিণত হৈছে আৰু ইয়াৰ দ্বাৰা ৰাইজ যে উপকৃত নহয়, নৈপৰীয়া ৰাইজৰ সুৰক্ষা নিৰাপত্তা যে প্ৰদান কৰিব নোৱাৰে এই আঁচনিয়ে, সেইটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ।